আজি ঘৰতে ঘিউ বনালোঁ। সদায় গাখীৰ গৰম কৰা সৰবিলাক থাকি যায় যে অলপ অলপকৈ কাঢ়ি কাঢ়ি মই ফ্ৰিজত জমা কৰি থৈ গৈছিলোঁ। আৰু আজি ভাবিলোঁ ঘিউখিনি বনাই পেলাওঁ, যিহেতু মই ভালেমান দিন ঘৰত নাথাকিম আৰু এইখিনি ফ্ৰিজত থাকিলে বেয়া হৈ যাব, সেইকাৰণে আজি উলিয়াই লৈ ঘিউ বনাবৰ কাৰণে এনেধৰণে চচপেন এটাত লৈ চামুচ এখন দি এনেকৈ মঠি আছোঁ। এনেকৈ গোটেই সৰখিনি মঠি একদম মিলাই পেলাব লাগিব। এনেকৈ মঠোতে সি টান হৈ যাব। আৰু তাৰপিছত মই ফ্ৰিজৰ পৰা কেইটুকুৰামান আইচ উলিয়াই লৈ তাতে দি দিলোঁ। দি পেলাই আকৌ মঠি আছোঁ। এনেকৈ মঠি সৰখিনি যিখিনি মাখন কৰি পেলাব লাগিব। তাৰপিছত এটা কেৰাহী পাতি ল'লোঁ। পাতি লৈ মই সেই মঠি লোৱা মাখনখিনি এয়া চাওকচোন এনেকৈ ঢালি দিলোঁ। গোটেই মাখনখিনি কেৰাহীটোত ঢালি দিলোঁ আৰু গেছটো চিমত দি থৈছোঁ। আৰু লাহে লাহে কেৰাহীটো তেতিয়া মাখনখিনি গৰম হৈ আহিছে, এনেকৈ অলপ অলপকৈ লৰাই দিলোঁ। আকৌ পনীয়া হৈ গ'ল দেখিছে। এনেধৰণে আকৌ তাপ পাই পেলাই পানী হৈ গ'ল। এতিয়া মই গোটা হৈ থকা মাখনখিনি আকৌ ভাঙি পেলালোঁ। এনেকৈ ভাঙি এতিয়া জুলীয়া হৈ যাব, গৈ এনেকৈ উতলিব। এয়া দেখিছে অলপ উতলিছে। গেছটো চিমত ৰাখিলেই হ'ল, বেছি গেছটো বঢ়াই দিব নালাগে। আৰু মাজে মাজে এনেকৈ লৰাই থাকিব। এয়া চাওকচোন অকণমান ঘিউৰ ভাৱ এটা আহিছে। আকৌ এইফালে গাখীৰো গৰম কৰি আছোঁ। আজি মই বহুত ব্যস্ত। এতিয়া দুপৰীয়া হ'ল, ভাতো বনাব লাগে, গতিকে এটা গেছত গাখীৰ গৰম কৰি আছোঁ। আকৌ এটা গেছত সৰু কুকাৰটোত অকণমান দাইল উঠাই দিছোঁ। যিহেতু দুপৰীয়া এতিয়া ভাত বনাবলগীয়া হৈছে, গতিকে দাইলটো উঠাই দিছোঁ। আৰু এইফালে ঘিউখিনি এনেধৰণে উতলি এতিয়া ঘিউ নিচিনা হৈছে। আৰু চাওকচোন অলপকৈ ঘিউবিলাক বিৰিঙি মাখনৰ পৰা ওলাই আছে। মাজে মাজে লৰাই থাকিব লাগিব। আৰু গেছটো বেছি দিব নালাগে, চিমত ৰাখিলেই হ'ব। এয়া লাহে লাহে চাওকচোন মাখনবিলাক তলত পৰি গৈছে আৰু তাৰ পৰা বিৰিঙি ঘিউবিলাক ওলাইছে। ধুনীয়াকৈ ওলাইছে। গোন্ধ ওলাইছে, ইমান ধুনীয়া গোন্ধ ওলাইছে। আপোনালোকেও গাখীৰ গৰম কৰিলে যিটো সৰ থাকে কাঢ়ি থৈ দিব আৰু এনেকৈ ঘৰতে ঘিউ বনাই ল'ব। মই আজিকালি এনেকৈয়ে ঘিউ বনাওঁ আৰু নিজে বনাই লোৱা ঘিউ দিয়েই খাওঁ। এয়া চাওক মোৰ ইমানখিনি ঘিউ হ'ল। এইখিনি ভাল লাগে নহয়নে?